ভক্তিৰ প্ৰভাৱে তাৰ নিৰ্মল ভৈল মন। শুদ্ধভাৱে ভগৱন্তক শৰণ লোৱা। এতিয়া শুদ্ধভাৱে লৈছোনে নাই গৈ কেনেকৈ বুজি পাম? শৰণ ল'লোঁ কেতিয়া? বোলে 2000 চনত। এতিয়া কি চন? 2026 চন। বোলে মোৰ 26 বছৰ হ'ল শৰণ লোৱা। বোলে তথাপিতো তুমি দেখোন আমাতকৈ 5 বছৰমান সৰু। বোলে কেনেকৈ? কাৰণ মই 1995 চনতে শৰণ ল'লোঁ, গতিকে তোমাতকৈ মই 5 বছৰ ডাঙৰ। এইবিলাক কথাই কাৰো গান নহয়। মূল বিষয়ে নাম ঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে কৈছে, হে ৰাম হৰিত শৰণ লয়া যিতু জন, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। পৰিছোঁ শৰণ ল'লোঁ কিয়? বিয়া পাতিবলৈ। বিয়া পতাৰ আগদিনা শৰণ লৈ আহিলোঁ, তাৰপিছত